Sekarang nah lagi. Adalah aja kena manu deh. নহয় বনে কৰিলে বন কৰিলে খোলা লাইনে নহয় যিটো লাইন আছিলে 4 ঘণ্টা খোলা লাইনে নহয় তেখেতকৈ আমি আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ বাকী কিজনো আগবাঢ়ি থাকিব সাজু হৈ থাকিব সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত দুৰ্লভ পাঠক ডাক্তৰ দুৰ্লভ পাঠক আৰু নলবাৰীৰ চিভিল চাৰ্জন তেখেতেও আমাৰ বিশ্ববিদ্যালয়ে 1 লাখ টকা ইতিমধ্যে আগবঢ়াইছে এই বছৰত আগবঢ়াইছে তেখেতলৈ আমি শুভেচ্ছা জনাওঁ এইবাৰ মই ফণীন্দ্ৰ তালুকদাৰ আৰু প্ৰমীলা তালুকদাৰ আই গুৱাহাটী তেখেতৰ তেখেত আমাৰ প্ৰমীলা আছে আপুনি আহক তেখেতক প্ৰমীলা তালুকদাৰ আইক আমি আহ্বান জনাইছোঁ এগৰাকী উচ্চপদস্থ বিষয়া আৰু তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি থকা আন্তৰিকতাৰ কাৰণে আমাৰ হাতত তেখেতৰ পদটো লাগে ঘৰলৈ যাব লাগে 1 লাখ টকা দি পঠিয়াইছিলে মই প্ৰমীলা তালুকে ধন্যবাদ জনাইছোঁ পদাধিকাৰ বাপৰ হাতৰ পৰা তেখেতে আজি চাৰ্টিফিকেট এখন ল'ব আৰু কথা ক'ব নাহাকে ফ্ৰেণ্ড বা দুকপি মাছ ফটো গেটটো গেটটো দুকপি আৰু তেখেতসকলেও আমাৰ বিশ্ববিদ্যালয়ে আমাৰ আহ্বানৰ প্ৰতি সহায় জনাই 1 লাখ টকা আগবঢ়াই দিছিলে তেখেতসকলে ইতিমধ্যে তেখেতসকলে পলাশবাৰী জিলাখনা শ্ৰীমন্ত শংকৰদেৱ এইবাৰ হৈছে সুদূৰ দিল্লীৰ পৰা শৰ্মিষ্ঠা বৰ্মন চৌধুৰী এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দিল্লী জিলা শাখাৰ সম্পাদিকা শুনি ভাল পাব প্ৰথমগৰাকী সভানেত্ৰী নাজিৰাত আছিল আৰু দ্বিতীয়গৰাকী সম্পাদিকা হিচাপে দিল্লী জিলা শাখাত তেখেতে প্ৰথম সম্পাদিকৰ কাম কৰিছে ইমান শক্তিশালী সংগঠন এতিয়া আমাৰ দিল্লী জিলা শাখাত আমাৰ শৰ্মিষ্ঠা বৰ্মন চৌধুৰী তেখেতক আমি ধন্যবাদ জনাইছোঁ এটা হাতত লৈ দিয়ক এগৰাকী মহিলাই দিল্লীত কাম কৰিছে উচ্চপদস্থ বিষয়া কেন্দ্ৰীয় চৰকাৰৰ আৰু তেখেতসকলে কাম কৰিছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাম কৰি এতিয়া ৰজতজনক এখন জিলা দিল্লীত গঠন কৰিবলৈ সক্ষম হৈছে বাকী যিমানবিলাক অসমৰ লোক আছে সেই সকলো আছে আৰু বিদেশী গোটেই লোকসকল তেখেতসকলে অন্তৰ্ভুক্ত কৰিছে তেখেতসকলে অসমীয়া শিক্ষাদিন কি আছে অনলাইনত তেওঁলোকে পাঠ শিকাইছে ভগ্নমনা শিকাইছে বিদেশী গতিকে অজিত কুমাৰ দাস তেখেতক আমি আহ্বান জনাইছোঁ মাৰ্গেৰিটা জিলা আন এগৰাকী বিশেষ ব্যক্তি এগৰাকী ভাল গাননিক তেখেত এগৰাকী একাউণ্ট অফিচাৰ আৰু তেখেতেও আমালৈ এই বৰঙণি আগবঢ়াইছে আন এগৰাকী বিশেষ ব্যক্তি মাৰ্গেৰিটা জিলা শাখাৰে মাৰ্গেৰিটা নতুন জিলা আৰু মাৰ্গেৰিটা যেতিয়া
অধিৱেশন হৈছিল প্ৰথমখন মূল কাৰ্যকালৰ প্ৰধান সম্পাদকৰ প্ৰথমখন অধিৱেশন হৈছিল মাকুমত আৰু মাকুম অধিৱেশনৰ সম্পাদক আছিল এতিয়া সাধাৰণ সম্পাদক আছিল অধিৱেশনৰ তেখেত গুৰু বৰুৱা তেখেতে আজি ইতিমধ্যে আমাক 1 লাখ টকা বৰঙণি আগবঢ়াইছে তেখেতৰ পৰা আমি পদাধিকাৰ হাতেৰে মানপত্ৰ আৰু সন্মান গামোচা আদৰি জনাইছোঁ আন এগৰাকী হঠাতে এই খবৰবিলাক পাই কাণে কাণে ফুৰি তেখেতসকল আগুৱাই আহিল ইলেই হাজৰিকা আৰু কল্পনা হাজৰিকা যিকৈ মাৰ্গেৰিটা আন এগৰাকী মাৰ্গেৰিটা তেখেতসকলেও আমাক 1 লাখ টকা ইতিমধ্যে বৰঙণি আগবঢ়াইছে মই দিলীপ হাজৰিকা আৰু কল্পনা হাজৰিকা যদি আছে তেখেতসকলে